যুদ্ধবিৰতিৰ মাজতেই বিদ্ৰোহী সংগঠনলৈ উজনিৰ যুৱকৰ সোঁত তিনিচুকীয়াৰ পেঙেৰীৰ একেখন গাঁৱৰ পৰা পুনৰ ৩জন যুৱক সন্ধানহীন আলফা স্বাধীনত যোগদানৰ সন্দেহ তিনিচুকীয়া জিলাখনৰ পৰা বিগত কেইটামান মাহত সন্ধানহীন হৈ আছে এজনৰ পাছত আন এজনকৈ যুৱক পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত দুৱাৰমৰাৰ ২ নং নলনী গাঁৱৰ পৰা বিগত এমাহ ধৰি নিখোজ হৈ আছে দুজনকৈ বিবাহিত যুৱক সুৰজিৎ গগৈ আৰু পলাশ মৰাণ নামৰ নিৰুদ্দিষ্ট দুয়োজনেই বিবাহিত হোৱাৰ লগতে ঘৰত আছে একোটিকৈ কণমানি সন্তান কলৈ কি উদ্দেশ্যেৰে ওলাই গৈছে পৰিয়ালৰ হাতত নাই কোনো তথ্য অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ পৰিয়ালতো লাগিছে হাহাকাৰ ইপিনে একেখন গাঁৱৰে লিখন মৰাণ নামৰ আন এজন যুৱকো মাঘ বিহুৰ দিনাৰ পৰাই নিৰুদ্দেশ হৈ আছে এনেদৰে শেহতীয়াকৈ তিনিচুকীয়া জিলাখনৰ ইজনৰ পিছত সিজন যুৱক নিৰ্দিষ্ট হৈ পৰা বিষয়টোৱে সচেতন মহলৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে মোৰ মানুহজন 19 তাৰিখে গৈছিলে ঘৰৰ পৰা ক'ত গৈছে কি নাজানো কাম কৰিব গৈছে বুলিও যাওঁ বুলি কৈছিল দিনটোত কাম কৰোগে ঘৰৰ পৰা ওলাই গৈছে এই অকণমানিজনী আছে মই নাজানো সি ক'ত গৈছে আজিলৈকে একো ক'ব পোৱা নাই ক'ত গৈছে কি ফোন কৰিছোঁ যোৱা দিনৰ পৰা একো ফোন কল অহা নাই সিহঁতৰ পৰা মই ইমান ফোন কৰি আছোঁ ক'ত গ'ল কি বুলি মোবাইল চুইচ অফ কৈ আছে আজিলৈকে একো খবৰ পোৱা নাই আজি এমাহ হৈ গ'ল আজিলৈকে একো খবৰ পোৱা নাই য'তে কি নাথাকে তাই ঘূৰি আহক এয়াই অনুৰোধ কৰিছোঁ 2 নং নলনী মানে ৰহেন মৰাণৰ পুত্ৰ পলাশ মৰাণ আজি যোৱা ডিচেম্বৰ মাহৰ 19 তাৰিখে ঘৰৰ পৰা কামলৈ যাওঁ বুলি ওলাই যোৱা যিহেতু আমাৰ এফালৰ পৰাও কোনো কণ্টেক্ট হোৱা নাই সিহঁতৰ ফালেও কোনো এটা কণ্টেক্ট হোৱা নাই আজিলৈ কোনো ক'ত আছে কি আছে আমি এতিয়ালৈ গম পোৱা নাই তো গতিকে কোনোবাই কাৰোবাৰ দেখিছেও যদিও অন্ততঃ কোনোবাই খবৰ যদি দিয়ে আমি অশেষ ধন্যবাদ জনাম সিহঁতক তো আমাৰ ফালৰ পৰা সিহঁতক আজি ক'ত কি কৰি আছে ক'ত কি কৰা নাই কিমান দিন ক'ত আছে কি আছে আমি অন্ততঃ গমেই পোৱা নাই তো গতিকে কোনোবা যদি দেখিছে কোনোবা জানিছে আমাক জনাওক নাম এনেই পলাশ মৰাণ তাৰপিছতে আমিতো ক'লৈ গৈছে গম নাপাওঁ ঘৰত কৈ গৈছে যে ঘৰতো কৈ যোৱা নাই মানে মানুহজনীক অকণমান কৈছে যে লিডুতে কাম কৰিমগৈ পইচা পাতি দিগদাৰ আছে লিডুত কাম কৰিবলৈ যাওঁ বুলি কৈছে যেতিয়া আজি যোৱা এমাহ হৈ গ'ল লিডুত যদি কামেই কৰিব গৈছে অন্ততঃ আমি ফোনত যদি যোগাযোগটো পালোহেঁতেন খবৰটো পালোহেঁতেন তেতিয়াও ভাল লাগিলেহেঁতেন একো খবৰ খাতিও পোৱা নাই নে কোনোবা সংগঠনতে জড়িত হৈছে নে তেনেকৈও খবৰ পোৱা নাই যদি ক'ৰবাত কেনেবাকৈ কিবা সংগঠনত জড়িত হৈছে ল'ৰাটো ঘৰ কেঁচুৱা ল'ৰা এটা আছে তাৰপিছত আকৌ মানুহজনীও গৰ্ভৱতী যদি কেনেবাকৈ ক'ৰবাত যোগদান দিছে যোন সংগঠনে যোগদান নিদিয়ক আমাৰ ল'ৰাটো ঘৰলৈ ঘূৰাই পঠিয়াব লাগে 19 তাৰিখ দিনাখনে যোৱা হৈছিলে এই দেওবাৰ দিনা ডিচেম্বৰ মাহত মইতো ইমানেই অনুৰোধ কৰিছোঁ মোৰ ল'ৰাটো য'তে থাকক লাগে মোৰ য'ত নাথাকক লাগে মোৰ ল'ৰাটো যেনে তেনেহ'লেও ঘূৰাই লাগে মই বুঢ়াইকে চাম না মই ল'ৰাকে চাম না কাক চাম নিউজ ডেস্ক ৰিপৰ্ট নিউজ লাইন NE